মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ নিশ্চয় সকলোৰে ভাল। আজি মই তোমালোকৰ লগত তোমালোকৰ চাৰিওফালে থকা কিছুমান বস্তু বা সম্পদৰ বিষয়ে আলোচনা কৰিম। তোমালোকে আশা কৰিছোঁ মন দি শুনিবা। এতিয়া তোমালোকে ভাবাচোন, আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু পোৱা যায় নহয় জানো? এতিয়া ধৰা পানী, মাটি, বায়ু, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, অসংখ্য বস্তু আমাৰ আছে নহয় জানো? জীৱ-জন্তু, চৰাই-চিৰিকটিকে আদি কৰি বিভিন্ন ধৰণৰ যিবোৰ নিৰ্জীৱ বস্তু, যিবোৰৰ উশাহ ল'ব নোৱাৰে বা চলা-ফুৰা কৰিব নোৱাৰে নহয় জানো? এই সকলোবোৰ আমাৰ চাৰিওফালে বিৰাজমান। এই সকলোবোৰ বস্তু আমি কি পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ নহয় জানো? আমাৰ এই পৃথিৱীখনত পাওঁ আমি। এতিয়া কিন্তু এই সকলোবোৰ যিবোৰ বস্তু পাওঁ, কিন্তু সকলোবোৰ বস্তুৱে আকৌ সম্পদ নহয়। সম্পদ হ'বলৈ হ'লে তাৰ নিৰ্দিষ্ট গুণ থাকিব লাগিব। এতিয়া সম্পদনো কি বা প্ৰাকৃতিক সম্পদবোৰ কোনবোৰ, সেই বিষয়ে আমি তোমালোকৰ লগত আজি এই শ্ৰেণীটোত আলোচনা কৰিবলৈ গৈ আছোঁ। তোমালোকে কিতাপৰ পৰিৱেশ অধ্যয়ন কিতাপৰ 23 নং পৃষ্ঠাটো উলিয়াই লোৱা। তাত তোমালোকে পাঠটো দেখিবা, পাঠ 4 প্ৰাকৃতিক সম্পদ। সেই পাঠটো তোমালোকে উলিয়াই লোৱা। এতিয়া প্ৰাকৃতিক সম্পদনো কোনবোৰ? যিবোৰ সম্পদ বা যিবোৰ বস্তু মানুহৰ কিবা উপকাৰৰ সাধে, মানে মানুহৰ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি, সেইসমূহ সম্পদকে কোৱা হয় প্ৰাকৃতিক সম্পদ। বুজি পাইছা? প্ৰাকৃতিক সম্পদ বুলি ক'লে অকল পৰিভাগৰ, মানে আমি দেখি থকা মাটিৰ ওপৰ অংশত থকা সম্পদবোৰকে নুবুজায়, মাটিৰ তলত থকা বিভিন্ন সম্পদসমূহকো প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। যেনে খাৰুৱা তেল, খাৰুৱা তেলৰ পৰা কি হয়? পেট্ৰল, ডিজেল, কেৰাচিন, হয় নে নহয়? এইবোৰ বস্তু, এইবোৰ দ্ৰব্য বা সম্পদ তৈয়াৰ কৰা হয় নহয় জানো? ঠিক সেইদৰে আমাৰ মানে মাটিৰ ওপৰত যিবোৰ সম্পদ আছে, কি আছে মাটিৰ ওপৰত? বিভিন্ন ধৰণৰ গছ-গছনি আছে। গছ-গছনিবোৰৰ পৰা আমি কি কৰোঁ? ফল-মূল পাওঁ, হয়নে নহয়? তাৰপিছত কি পাওঁ? গা গছৰ পৰা কাঠ পাওঁ, সেইবোৰ আমি ঘৰ বনোৱাত ব্যৱহাৰ কৰা হয়, হয়নে নহয়? ঘৰ মেৰামতি কৰাত ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে আমি কি পাওঁ? ফল-মূল পাওঁ। আৰু কি হয়? গছে আমাক অক্সিজেন দিয়ে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে গছে আমাক অক্সিজেন দিয়ে, আৰু অক্সিজেনৰ সহায়তহে আমি জীয়াই থাকোঁ, নহয় জানো? তাৰ লগতে গছে আমাক ছাঁ দিয়ে, হয়নে নহয়? এইবোৰ সম্পদ হৈছে প্ৰাকৃতিক সম্পদ। মানে কি হ'ল? কিবা এটা মানুহৰ উপকাৰী হোৱাৰ কিবা এটা কাম সেই সম্পদবোৰৰ পৰা আমি পাইছোঁ। বুজি পাইছা? প্ৰাকৃতিক সম্পদৰ কথা আমি আলোচনা কৰোঁতে আমি আৰু এটা কথা মন কৰিব লাগিব যে এই প্ৰাকৃতিক সম্পদবোৰ আকৌ সিহঁতৰ বেলেগ বেলেগ ধৰণৰ গুণাগুণ আছে। যেনেকৈ এতিয়া আমাৰ যিবোৰ আমি ব্যৱহাৰ কৰোঁ, গছ-গছনি, হয়নে নহয়? মাটি, পানী, বায়ু, এইবোৰ কি হৈছে? আমাৰ বাৰে বাৰে ব্যৱহাৰ কৰাৰ পিছতো এইসমূহ শেষ হৈ নাযায়। মানে তাৰ আমি যিমান ব্যৱহাৰ কৰিম, তাৰ সমানেই সিমান আমি কি হ'ল? নতুনকৈ সৃষ্টি হ'ব। এতিয়া গছ-গছনি, আমি এযোৰ গছ-গছনি যদি আমি তাৰ কোনোবা ব্যৱহাৰ কৰোঁ, তাৰপিছত আকৌ এজোপা ৰুই দিম, নহয় জানো? তেনেকৈ বায়ুটো আমাৰ অসীম, হয়নে নহয়? তেনেকৈ মাটি আমি যদি ব্যৱহাৰ কৰোঁ, ঠিক সেইদৰে সৌৰশক্তি মানে কি? আমাৰ সূৰ্যৰ পৰা আমি আহৰণ কৰোঁ যিটো শক্তি, সেইটো হৈছে সৌৰশক্তি। আমি সৌৰশক্তিটো অসীম, বেলি থকালৈকে, সূৰ্য থকালৈকে সেই সৌৰশক্তি আমি লাভ কৰি থাকিম। এইবোৰক কোৱা হয় যিবোৰ মানে আমি বাৰে বাৰে ব্যৱহাৰ কৰি থকাৰ পিছতো পৃথিৱীৰ পৰা শেষ হৈ নাযায়, সেইবোৰক ক'ব নৱীকৰণযোগ্য সম্পদ। গম পাইছা? এইটো এটা হৈছে প্ৰাকৃতিক সম্পদৰ এটা ভাগ, নৱীকৰণযোগ্য সম্পদ। আনহাতে আন কিছুমান প্ৰাকৃতিক সম্পদ আছে যিবোৰ আমি বাৰে বাৰে ব্যৱহাৰ কৰি থকাৰ পিছত শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। মানে সেইসমূহ পৃথিৱীৰ পৰা নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। এতিয়া ধৰা খাৰুৱা তেল আমাৰ মাটিৰ তলত পায়, নহয় জানো? সেই খাৰুৱা তেলসমূহ বা কয়লা তোমালোকে দেখিছা, খাৰুৱা তেল, কয়লা, এইসমূহ যদি আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকোঁ, এটা সময়ত সেইসমূহৰ ভাণ্ডাৰটো, এটা নিৰ্দিষ্ট ভাণ্ডাৰহে মাটিৰ তলত পুতি থোৱা আছে, পোত খাই আছে। সেইসমূহ কি হ'ল? নাইকিয়া হৈ যাব। বুজি পালা? ইয়াত লিখিছে যে ভূগৰ্ভত মজুত থকা এই প্ৰাকৃতিক সম্পদবোৰ সৃষ্টি হ'বলৈ বহু নিযুত বছৰ লাগে। কি হ'ল? যে খাৰুৱা তেলৰ উৎপত্তি হৈছে কেনেদৰে, কয়লাৰ কেনেদৰে উৎপত্তি হৈছে, এইবোৰ তোমালোকে ওপৰৰ শ্ৰেণীত পঢ়িবলৈ পাবাগৈ। সেইসমূহ কি হ'ল? সৃষ্টি হওঁতে নিযুত বছৰ লাগে, হাজাৰ হাজাৰ বছৰ লাগিব সেইসমূহ সৃষ্টি হ'বলৈ। যদি আমি এই যিবোৰ ভাণ্ডাৰ এতিয়া আমাৰ আছে মাটিৰ তলত, সেইসমূহ যদি আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকোঁ, সেইসমূহ এটা সময়ত শেষ হৈ যাবগৈ। সেইকাৰণে সেইসমূহ সম্পদক এটা ভাগ কৰিছে যে অনৱীকৰণক্ষম বা অনৱীকৰণযোগ্য সম্পদ। এতিয়া নৱীকৰণক্ষম বা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য বা অনৱীকৰণক্ষম
সম্পদ বুলিলে কি বুজা সেইটো তোমালোকে পালা আৰু কি হ'ল অনবীকৰণক্ষম যিবোৰ মানে সম্পদ আছে যিবোৰ বাৰে বাৰে ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে সেইসমূহ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সতৰ্কতা অৱলম্বন কৰিব লাগে আমি মিতব্যয়ী হ'ব লাগে মানে আমি যিটো দৰকাৰ সেইটোহে ব্যৱহাৰ কৰিব লাগে গম পাইছা আমি এতিয়া প্ৰাকৃতিক সম্পদৰ বিষয়ে যেহেতু এই পাঠটোত আলোচনা কৰিম সেয়েহে আমি প্ৰথমতে গম পালো যে প্ৰাকৃতিক সম্পদ দুই প্ৰকাৰৰ এবিধ হৈছে নৱীকৰণক্ষম বা নৱীকৰণযোগ্য বুলিও কয় নৱীকৰণক্ষম সম্পদ আৰু এবিধ হৈছে অনৱীকৰণক্ষম সম্পদ তাৰ পিছতে আকৌ আমি আহিম যে এই নৱীকৰণক্ষম আৰু এই অনৱীকৰণক্ষম এই দুইবিধ সম্পদৰ ভাগসমূহ আমি জানিম মানে আমি সামগ্ৰিকভাৱে ডাঙৰকৈ মানে প্ৰাকৃতিক সম্পদ কেনেকুৱা ধৰণৰ থাকে সেই বিষয়ে আমি আলোচনা কৰিবলৈ কৈ আছোঁ প্ৰথমতে আমি কি হ'ল বনজ সম্পদৰ কথা পাম যিবোৰ মানে আমি কি হ'ল বিভিন্ন ধৰণৰ হাবি অৰণ্যত লাভ পাওঁ আমি বনজ সম্পদ তাৰপিছত জলজ সম্পদ যিবোৰ পানীত পাওঁ তাৰপিছত খনিজ সম্পদ যিবোৰ মাটিৰ তলত পাওঁ আৰু এবিধ আছে কি হ'ল কৃষিজাত সম্পদ যিবোৰ আমি খেতি কৰি পাওঁ সেইবোৰ হৈছে কৃষিজাত সম্পদ এই চাৰিবিধ সম্পদৰ বিষয়ে আমি আলোচনা কৰিবলৈ তোমালোকৰ লগত গৈ আছোঁ তোমালোকে মন দি শুনিবা সেইখিনিয়ে হ'ব আজি আমাৰ পাঠটোৰ মূল বিষয়বস্তু তোমালোকে মন দি শুনা এতিয়া বনজ সম্পদ বুলি ক'লে কি বুজো বনজ সম্পদ বুলি ক'লে আমি আমাৰ অসমৰ বিভিন্ন ডাঙৰ ডাঙৰ অৰণ্যত যিবোৰ আমি সম্পদ পাওঁ গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুকে আৰম্ভ কৰি সকলোবোৰ সম্পদকে কোৱা হয় বনজ সম্পদ এতিয়া অসমৰ হাবি কি হ'ল অসমৰ বহুত ডাঙৰ ডাঙৰ হাবি আছে অৰণ্য আছে নহয় জানো এইবোৰত কি হয় অৰণ্যসমূহত কি পোৱা যায় শাল চেগুন তিতাচপা গমাৰি হয়নে নহয় শিহু আজাৰ আদি বিভিন্ন ধৰণৰ মূল্যৱান কাঠ পোৱা যায় তাৰ লগতে অসমৰ বিভিন্ন পাহাৰ অঞ্চলত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায় সেইসমূহ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় তাৰপিছত কৈছে যে আমাৰ বিভিন্ন ধৰণৰ নৈ উপনৈ আছে অসমত নহয় জানো ব্ৰহ্মপুত্ৰ বৰাকৰ বিভিন্ন নৈ উপনৈসমূহ আছে সেইসমূহৰ পাৰে পাৰে কি হয় বিভিন্ন ধৰণৰ সৰু সুৰা উদ্ভিদ পোৱা যায় যিবোৰক আমি ক'ব পাৰোঁ যে নলখাগৰি খেৰৰ পৰা আৰম্ভ কৰি তাৰ লগতে ওখ গছো পোৱা যায় শিহু শিমলু কদম কৰৈ খয়েৰ আদি বিভিন্ন ধৰণৰ গছ অসমৰ এই হাবিত পোৱা যায় আচলতে এইসমূহ হৈছে অসমৰ বনজ সম্পদৰ অন্তৰ্গত অসমৰ হাবিত এই গছ গছনিবোৰৰ লগতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিও পোৱা যায় চৰাই চিৰিকটিৰ কথা ক'বলৈ গ'লে আমি ক'ব লাগিব যে মইনা ভাটৌ হয়নে নহয় মইনা ভাটৌৰ পৰা আৰম্ভ কৰি বৰটোকোলা শগুন তাৰ লগতে ধনেশ দেওহাঁহ দেখিছে নাই দেওহাঁহ যে আমাৰ অসমৰ জাতীয় পক্ষী দেওহাঁহ পোৱা যায় তাৰ লগতে ফেঁচা ময়ূৰ এইসমূহ কি হয় অসমৰ হাবিত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পোৱা যায় অসমৰ হাবিত চৰাই চিৰিকটি গছ গছনিৰ লগতে বিভিন্ন ধৰণৰ সৰু ডাঙৰ জীৱ জন্তু পোৱা যায় এশিঙীয়া গড় যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে সেইটো পৃথিৱী বিখ্যাত এশিঙীয়া গড় অসমতেই পোৱা যায় তাৰ লগতে হাতী বাঘ বিভিন্ন প্ৰজাতিৰ হৰিণা বিভিন্ন প্ৰজাতিৰ বান্দৰ আমাৰ অসমৰ হাবিত পোৱা যায় আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায় যিবোৰ তোমালোকে জানা দেখি আছা সেইসমূহ অসমৰ আচলতে বনজ সম্পদৰ অন্তৰ্গত আৰু এই প্ৰাণীসমূহ চাবলৈ যিসমূহ প্ৰাণী মই উল্লেখ কৰিছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া এশিঙীয়া গড় পোৱা যায় সেই এশিঙীয়া গড় চাবলৈ দেশ বিদেশৰ পৰ্যটক আহে নহয় জানো তাৰ লগতে যোৰহাট জিলাত থকা গিবন অভয়াৰণ্যত থকা গিবন বা হলৌ বান্দৰ চাবলৈ দেশ বিদেশৰ পৰ্যটক আহে তাৰ লগতে অসমৰ হাবিত থকা বিভিন্ন ধৰণৰ হাবি বা ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যসমূহত থকা লগতে পক্ষী অভয়াৰণ্যসমূহত থকা বিভিন্ন ধৰণৰ জীৱ জন্তু আৰু চৰাই চিৰিকটি চাবলৈ দেশৰ লগতে বিদেশৰ পৰ্যটকসমূহৰো ভিৰ হোৱা পৰিলক্ষিত হয় অসমৰ হাবিত লগতে তিতাচপা চেগুন শিহু কৰৈ আদিৰ নিচিনা মূল্যৱান কাঠো পোৱা যায় আৰু এইসমূহে কি হয় বিভিন্ন ধৰণৰ কাঠৰ আচবাব প্ৰস্তুত কৰাৰ লগতে বিভিন্ন ধৰণৰ সা সৰঞ্জাম আমাৰ দৈনন্দিন জীৱনত যিসমূহ ব্যৱহৃত সা সৰঞ্জাম সেইসমূহো প্ৰস্তুত কৰাত এইসমূহে সহায় কৰে এইসমূহৰ জৰিয়তে মানে কি হৈছে আমাৰ অসমৰ বহু লোকে নিজৰ সংস্থাপন বা নিজৰ জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হৈছে মানিমুনি ভেদাইলতা নৰসিংহ তুলসী এনেকুৱা ধৰণৰ যিসমূহ ঔষধি গুণসম্পন্ন উদ্ভিদ আছে এইসমূহ অসমৰ হাবিত প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু এইসমূহে কি কৰে আমাৰ এইসমূহ খোৱাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি মুক্ত হ'ব পাৰোঁ সেই কাৰণে এইসমূহো আমাক
বিভিন্ন ধৰণে সহায় কৰি আহিছে বৰ্তমান সময়ত দেখা গৈছে যে অসমত ব্যৱসায়িক ভিত্তিত যিসমূহ ঔষধি গুণসম্পন্ন উদ্ভিদ হৈছে যেনে ধৰা মানিমুনি ভেদাইলতা নৰসিংহ পদিনা তুলসী এইসমূহ তাৰ লগতে কি হৈছে শাল চেগুন এইবোৰ যিসমূহ আমাৰ অতি গুণসম্পন্ন কাঠ বা অতি উপযোগী কাঠ এইসমূহৰ কি হৈছে ব্যৱসায়িক ভিত্তিত কৃষি কৰিবলৈ লৈছে মানুহে 2 বা ততোধিক মানুহ লগ হৈ এইসমূহ ব্যৱসায়িক ভিত্তিত কৰি আমাৰ দেশৰ বাহিৰলৈও এইসমূহ কি কৰিছে দেশৰ বাহিৰলৈ এইসমূহ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে এটা সুন্দৰ ব্যৱসায় বা জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ লগতে যেতিয়া এইসমূহক এটা ব্যৱসায় হিচাপে লৈছে সেই কাৰণে এইসমূহৰ পৰা বিভিন্ন ধৰণৰ আচবাবৰ প্ৰস্তুত কৰাৰ বাবে এক উদ্যোগ গঢ় লৈ উঠিছে অসমত তাৰ এটা উদ্যোগ হৈছে কি হৈছে প্লাইউড উদ্যোগ প্লাইউড তোমালোকে দেখিছা প্লাইউড উদ্যোগ তাৰ পিছত কাগজ কল বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰা হয় তোমালোকে জানা এই কাগজ কল তাৰ পিছত ৰেচম উদ্যোগ গঢ় লৈ উঠিছে এই বিভিন্ন ধৰণৰ উদ্যোগ অসমত এই সমূহৰ পৰা গঢ় লৈ উঠিছে সেইকাৰণে আচলতে কোৱা হৈছে যে এই অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি হয়নে নহয় এই সকলোবোৰ হৈছে এটা সম্পদ বনজ সম্পদ বনৰ পৰা কোৱা কাৰণে আমি কৈছোঁ ইয়াক বনজ সম্পদ এইসমূহে আমাক বিভিন্ন ধৰণে সহায় কৰি আহিছে বাবে এইসমূহক আমি কম বনজ সম্পদ আমাৰ উপকাৰৰ বাবে এইসমূহ ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ বিভিন্ন ধৰণৰ উপকাৰ সাধন কৰে এইসমূহে সেইকাৰণে এইবোৰ কৈছোঁ আমি বনজ সম্পদ ঠিক আছে তেন্তে আমি ইয়াৰ আগৰখিনি আলোচনা কৰিলোঁ বনজ সম্পদ বনত পোৱা সম্পদসমূহ ইয়াৰ পিছত আমি এতিয়া আলোচনা কৰিম জলজ সম্পদ পানীত আমি যিবোৰ সম্পদ লাভ কৰোঁ জলজ সম্পদ বুলি ক'বলৈ হ'লে আমি প্ৰথমতেই নাম ল'ব লাগিব আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুখন ডাঙৰ নদী অসমৰ মাজেৰে পাৰ হৈ গৈছে অসমত আছে এই দুখন নদীত আমি কি হয় প্ৰচুৰ পৰিমাণৰ মাছ কাছ শিহু আদি পাওঁ এইসমূহে আমাৰ অসমত কি কৰিছে এক জীৱিকাৰ উপাৰ্জনৰ পথো সৃষ্টি কৰিছে মাছ ধৰি মানুহে জীৱিকা অৰ্জন কৰে বিকি মেলি তাৰ লগতে ব্ৰহ্মপুত্ৰ বৰাক আৰু তাৰ উপনৈসমূহত বিভিন্ন ধৰণৰ জাহাজ ঘাট ফেৰী ঘাট এইবোৰ সৃষ্টি হৈছে আৰু এইসমূহ যাতায়াতৰ কাৰণে কি হৈছে সুচল হৈছে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ যাতায়াতৰ ক্ষেত্ৰত এক সুচলতাৰ অৱস্থাৰ সৃষ্টি কৰিছে কি হৈছে যাতায়াতৰ ক্ষেত্ৰত যিদৰে আমাৰ সুচলতা সৃষ্টি কৰিছে তাৰ ক্ষেত্ৰত আমি নাম ল'ব লাগিব যে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কি হৈছে বস্তু বাহিনী কঢ়িয়াবলৈ ব্যৱসায়িক ভিত্তিতেই হওক বা মানুহে নিজৰ কাৰণেই হওক বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত এই জল পৰিবহণৰ ক্ষেত্ৰত এই নৈকেইখনে ব্ৰহ্মপুত্ৰ বৰাকৰ লগতে বিভিন্ন ধৰণৰ উপনৈবোৰ যিবোৰ আছে অসমত সেই উপনৈসমূহে আমাক সহায় কৰিছে তাৰ লগতে অসমৰ বিভিন্ন উপনৈসমূহত কি হৈছে জলবিদ্যুতৰ কাৰণে বান্ধ নিৰ্মাণ কৰা হৈছে যিৰ পৰা জলবিদ্যুৎ প্ৰকল্পৰ পৰা আমি কি পাওঁ আমি কাৰেণ্ট পাওঁ আমাৰ যে ঘৰত ব্যৱহাৰ কৰোঁ লাইট ব্যৱহাৰ কৰোঁ ফেন ব্যৱহাৰ কৰোঁ সেই কাৰেণ্টটো আমি এই জলবিদ্যুৎ প্ৰকল্পৰ পৰাই পাওঁ অৰ্থাৎ আমি নদীৰ পানীৰ পৰাই আমি এই কাৰেণ্টটো পাওঁ লাইনটো পাওঁ নহয় জানো তাৰ লগতে নদ নদীসমূহ যেতিয়া খৰালি কালত পানী শুকাই যায় তেতিয়া তাত বালি ওলায় সেই বালিবোৰ আমি ঘৰত ব্যৱহাৰ কৰোঁ তাৰ লগতে ৰাস্তা পদূলি নিৰ্মাণত আমি ব্যৱহাৰ কৰোঁ তোমালোকে দেখিছা এইখিনি তাৰ লগতে কি হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ কিছু উপনৈ যিবোৰ ডাঙৰ ডাঙৰ উপনৈ আছে সেইসমূহৰ পৰা কি হৈছে পানী পাইপৰ জৰিয়তে আনি আমাৰ বিভিন্ন ধৰণৰ নগৰ চহৰ গাঁৱত আমি এইবোৰ ব্যৱহাৰ কৰোঁ পানী ব্যৱহাৰ কৰোঁ দেখা যায় সেইসমূহ আমাক বিভিন্ন ধৰণে সহায় কৰিছে তাৰ লগতে কি হৈছে যে ভূপৃষ্ঠৰ পানীভাগৰ দৰে ভূগৰ্ভৰ পানীভাগো আমাৰ কি হৈছে সম্পদ যেনেকৈ নৈ উপনৈসমূহৰ পানীবোৰ ভূপৃষ্ঠৰ পানী বুলি কওঁ পুখুৰীৰ পানীটো আমি কওঁ ভূপৃষ্ঠৰ পানী তোমালোকে চতুৰ্থ শ্ৰেণীত পাই আহিছা এইখিনি কথা ভূপৃষ্ঠ ভূগৰ্ভৰ কি পানী কেনেকুৱা ধৰণৰ হয় এতিয়া ভূগৰ্ভৰ পানীও আমি কি হয় বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ নলীনাদ আমি বহাওঁ টিউবৱেল বহাওঁ খেতিপথাৰ ঘৰুৱা কামত এইসমূহ ব্যৱহাৰ কৰোঁ সেইসমূহে তেনেদৰে আমাক উপকাৰ সাধন কৰি আহিছে তাৰ পিছতে কি হৈছে আমাৰ নৈ উপনৈৰ লগতে আমাৰ অসমত বহুত পৰিমাণৰ কি আছে খাল বিল আছে জলাশয় আছে ডাঙৰ ডাঙৰ বিল আছে হয় নাই যেনেকৈ আমি নাম ল'ব পাৰোঁ দীপৰ বিল চান্দুবি বিল এইবোৰ ডাঙৰ ডাঙৰ বিল আছে সেই বিলকেইখনে কি হৈছে মাছ মাৰি মানুহে জীৱিকা নিৰ্বাহ কৰাৰ লগতে কি হৈছে এটা পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি উঠিছে পৰ্যটনৰ ক্ষেত্ৰ মানে কি সেই বিলখনৰ কিনাৰৰ পৰিৱেশটো বহুত ধুনীয়া সুন্দৰ আৰু কি হৈছে চৰকাৰৰ লগতে ব্যক্তিগতভাৱেও সেই কি হ'ল বিলকেইখনত কি কৰিছে মানুহে সুন্দৰকৈ ব্যৱহাৰ কৰিছে কেনেদৰে পৰ্যটনৰ ক্ষেত্ৰ হৈছে আমাৰ দেশৰ ৰাজ্যৰ
পৰ্যটকৰ লগতে বাহিৰৰ পৰ্যটকো আহিছে চাবলৈ তেওঁলোকে কি হৈছে নাওত উঠিছে নাওত উঠি গোটেই বিলখন পৰিভ্ৰমণ কৰিছে এনেদৰে কি হৈছে এটা পৰ্যটনৰ ক্ষেত্ৰ হিচাপে আমাৰ এই বিলসমূহ গঢ়ি উঠিছে তাৰ লগতে এই নৈ বিলসমূহৰ কিনাৰত যিসমূহ উদ্ভিদ গঢ় লৈ উঠে ঘাঁহ বন সেইসমূহ আমাৰ যিবোৰ গৰু ম'হ ছাগলী আছে এইসমূহক খুৱাই মানে এটা কি হৈছে আমাৰ উপকাৰ সাধন হৈছে সেইসমূহৰ পৰাও তাৰ লগতে অসমত থকা বিভিন্ন ধৰণৰ চৰাই চিৰিকটিয়ে সেই বিলসমূহৰ পৰা সেই নৈ উপনৈসমূহৰ পৰা মাছ খাই সিহঁত জীয়াই আছে নৈ উপনৈসমূহৰ যিবোৰ চৰ অঞ্চল সেইসমূহত খৰালি কালত মানুহে শাক পাচলি খেতি কৰে আৰু সেইসমূহ যিহেতু পলসুৱা হয় সেইসমূহ সাৰুৱা হয় সেইকাৰণে যথেষ্ট পৰিমাণৰ শাক পাচলি উৎপাদন হয় আৰু সেইসমূহ বিক্ৰী কৰি মানুহে যথেষ্ট লাভৱান হয় এনেদৰেও আমাৰ জলজ সম্পদসমূহে আমাক মানে সহায় কৰি আছে আমাক উপকাৰ সাধন কৰি আছে আৰু যেতিয়া খৰালি কালত পিকনিক আমি খাবলৈ যাওঁ সেইসমূহত নৈ উপনৈৰ কিনাৰলৈ যাওঁ আমি বিলসমূহৰ কিনাৰত গৈ আমি কি কৰোঁ আনন্দ ফূৰ্তি কৰোঁ এনেদৰেও আমি সেই নৈ উপনৈসমূহ বা বিলসমূহে আমাক সহায় কৰে এক আনন্দৰ উৎস হিচাপে আমাক সহায় কৰি আহিছে ঠিক আছে তেন্তে আজি আমি আলোচনা কৰিলোঁ প্ৰাকৃতিক সম্পদৰ দুটা ভাগ এটা হৈছে জলজ সম্পদ আৰু এটা হৈছে বনজ সম্পদ এইখিনি তোমালোকে ঘৰত পঢ়ি চাবা আৰু তাৰ পৰৱৰ্তী আমি শ্ৰেণীত আলোচনা কৰিম কৃষিজাত সম্পদ আৰু খনিজ সম্পদৰ বিষয়ে আৰু মই তোমালোকক এইখিনিতে কেইটামান প্ৰশ্ন দি দিম সেইকেইটা উত্তৰ কৰি দিবা ঠিক আছে তেন্তে আজিলৈ আহিছোঁ কুশলে থাকা